মানে ইয়াতে বদলি চুকত হাতী ওলোৱা বুলি গম পালোঁ গাঁৱত। তাৰপিছতে খবৰ পোৱাৰ পিছত আমি বকিয়াল ভিতৰৰ পৰা আহি পেলাই ইয়াত হাতীখিনি মানে হাবিত সোমাই গ'ল বুলি তাৰপিছত আমি অলপ চালোঁ। তাৰপিছত আমাক দেখা পাই বুলি ভিতৰৰ ফালে সোমাই গ'ল হাতীখিনি। সোমাই যোৱাৰ পিছত আৰু তেতিয়া আমি আৰু আকৌ ৰাতিৰ কাৰণে আকৌ তাতে এইখিনি ওলাই আহিব নোৱাৰাকৈ ৰাতি আকৌ ব্যৱস্থা ল'ম বুলি বনাঞ্চলত নাথাকাৰ কাৰণ হ'ল সিহঁতৰ আহাৰৰ অভাৱ হৈছে। অভাৱ হোৱাৰ কাৰণে সিহঁতে অনাই বনাই ফুৰি ফুৰিছে। যোনখিনি ঘাঁহ পায়, যোনখিনি খাব পায়, পানী পায়, সেইবিলাক জেগা সিহঁতে বিচাৰি ফুৰিছে। গাঁও চাওঁ এইবিলাক চিন্তা কৰা নাই, সিহঁতে নিজৰ পেটৰ চিন্তা লাগিছে। পেটৰ কাৰণে সিহঁতে বাহিৰলৈ ওলাই অভাৱেই স্বভাৱ নষ্ট হয় নহয় কথাটো। কিন্তু অভাৱ হোৱাৰ কাৰণে গাঁওবোৰ এৰা নাই, চবতে সোমাই গৈছে। হাতীৰ স্বভাৱ নষ্ট হৈছে। স্বভাৱ নষ্ট হৈ গৈছে, কিন্তু খাবলৈ অভাৱ হৈছে নহয়। সেইটোৱে। কিমান হাতী আছে আপোনাৰ এৰিয়াত? কিমান হাতী আছে? মোৰ এৰিয়াত আছে, কালি পাইছোঁ মই 11 ইয়াত পাইছোঁ মই কালিয়নীত। আৰু এইখিনি এৰিয়াত পাইছোঁ 2টা, এই বদলি চুকত। ঘৰে বাৰে বেছিভাগ ঘৰে বাৰে বুলি ক'ব পাৰি আৰু খোৱাৰ অভাৱ সিহঁতৰ মানে পেটৰ টাউনত যাহা তাহ গৈ পৰিছে অনাই বনাই। দিনে দেখে আপোনালোকে হাতী খেদিবলগীয়া হয়? একদম কণ্টিনিউ আমাৰ চলি আছে। ৰাতিও খেদিছোঁ, যোৱা ৰাতিও খেদিছোঁ আমি কালিয়নীত। এতিয়া আজি আহিছে বদলি চুকত। বকিয়াল ভিতৰত মানে আৰু উপায় নাইকিয়া হৈছে আৰু দিন দুপৰতে উপায় নাই আৰু খেদি ফুৰিবলগীয়া হৈছে। ৰাতিও খেদিব লাগে, দিনতো খেদিব লাগে।